সেই চমকৰ ভমক লাগি দেখি মনে মন্ত্ৰী মনা হেল্ল' গাইজ আগে আগে মই যাওঁ পিছে পিছে তুমি আহা। হেল্ল' গাইজ মই ৰাজকোচ ব্লগ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে। এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি ভিডিঅ'টো এনেকুৱা ধামাকদাৰ হ'ব গৈ আছে না, যিহেতু আজি শেষৰ দিনটোতে বনভোজ এটা আয়োজন কৰাই আছে। 2023 চনটো ভালে বেয়াই পাৰ হৈ গ'ল, যাতে আহি থকা আগন্তুক 2024 চনটো বা আগন্তুক দিনবোৰ ভালে কুশলে যায় তাৰে কামনা কৰি আমি এটা পাৰ্টি আয়োজন কৰিছোঁ 2023 চনৰ আজি লাষ্টৰ দিনত। এই 2023 চনটোক খেদি 2024 চনক আদৰিবলৈ এই পাৰ্টিটো আয়োজন কৰা আছে। পাৰ্টিটো আছে আমাৰ সন্ধিয়া হ'ব, তামাম ধামাকদাৰ হ'ব। আপোনালোকে শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। মই এতিয়া ৰাস্তাত আহিছিলোঁ, ইয়াৰ পিছফালে দেখিছে গাড়ী ঘোঁৰা গৈ আছে, এইফালে মেইন ৰোডটো আছে। মই এতিয়া ঘৰত গৈ আছোঁ বৰ্তমান। আমাৰ গাঁওখন পাৰ হ'বলৈ এটা কালভাৰ পায়, কালভাৰটো পাৰ হ'লে আমাৰ গাঁওখন পায়। এইটো হৈছে কালভাৰটো, এইটো পাৰ হ'লে আমাৰ গাঁওখন পায়। বাঁহৰ চুঙত ইহঁতে মাংসবোৰ বাঁহৰ চুঙত মৰাই আছে। আৰু বাকী কি হ'ব বাকী আছে এইবোৰ বাদ দে না। এইখন এতিয়া চিন্তা কৰিবলগীয়া বিষয়। নাচিব জানো তাৰপৰা নাচিব। মই অহা দেখিলে ভিতৰলৈ মাৰালৰ, মই অহা দেখিলে ভিতৰলৈ মাৰালৰ। মই অহা দেখিলে ভিতৰলৈ মাৰালৰ, মই অহা দেখিলে ভিতৰলৈ মাৰালৰ। এই অনুষ্ঠানত পৰিৱেশন কৰিব পৰাকৈ এই সমাজলৈ মোক আগবঢ়াই অনা মোৰ অতি মৰমৰ মোৰ দাদা স্বৰূপ ৰঘুল দা, তেখেতৰ মই নামিছোঁ হেপ্পী নিউ ইয়াৰ 2024 শুভেচ্ছা সকলোকে জ্ঞাপন কৰিলোঁ। আশা কৰোঁ সকলোৰে যেন অহা দিনবোৰ ভালে কুশলে পাৰ হয়। এয়া হ'ল নতুনটো বছৰৰ প্ৰথমটো ভোজ, বাঢ়ি মেলি ৰেডি হৈ গ'ল, এতিয়া খাবলৈ আকৌ নেক্সট এটা ভিডিঅ' লগ পাম।